দিৱালী বুলি আহা মোক জ্বলাই দিয়া দিৱালী বুলি আহা মোক জ্বলাই দিয়া তললে নে অকণমান আজি দিছোঁ পাৰিলে অকণমান মাৰি যোৱা समझ रहे हो आप समझ रहे हो খালি চোৱা পাৰ্বতী শিৱ আৰু নাৰদ মুনি একেলগে হৈ পেক মাৰি আছে নেকি তাই কৈছে অ' প্লিজ ৰ'বা এক ছেকেণ্ড অ' প্লিজ টাচ নকৰিবা বয়ফ্ৰেণ্ডে সন্দেহ কৰিব Hey guys, ভিডিঅ'ৰ মাজলৈ যোৱা আগতে এটা কথা তোমালোকক কৈ দিওঁ এইটো চোৱা প্ৰফাইলটা আহি আছে চেনেলটোৰ নাম হৈছে বি ফৰ বুকাকা ধুনীয়া ধুনীয়া ৰ'ষ্ট ভিডিঅ' বনাই ময়ো চাওঁ তোমালোকেও চাবা আৰু ডেছক্ৰিপশ্যনতে লিংকটো দিয়া আছে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই তাৰ ভিডিঅ'বিলাক চাবা ব'লা নমস্কাৰ বন্ধুসকল কি খবৰ তোমালোকৰ পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে টেঙা নিদিতা বন্ধুসকল ছ'চিয়েল মিডিয়াটো এনেকুৱা বস্তু য'ত তোমালোকৰ ভাল বস্তুবোৰ ভাইৰেল নহয় যোনবিলাক বেয়া বস্তু যোনবিলাক মানে ডাষ্টবিনত পেলাই দিয়াৰ পিছত উঠাই পেলাই আকৌ পেলাই দিয়া হয় সেইবিলাক বস্তু ভাইৰেলৰ কোনো সীমা নাই ফৰ এক্সাম্পল এইটোক চোৱা এইটো দেখিবলৈ 5 টকীয়া হৈ মমডালৰ নিচিনা হয়নে নহয় বাৰু চোৱা এবাৰ ওপৰত খেলা কলিতাও আছে শুনিছোঁ এবাৰ দেৱালীত হেনো গুৱাহাটী মাছ মজিয়া দিয়া কেনেকৈ থিয় কৰি ৰখাই পেলাই ওপৰত মেচ কাঠি মাৰি চুলিকেইডাল জুই লগাই দিব যাৰ কাৰণে গুৱাহাটীখন জিলিকি উঠিব ইয়াৰ পোহৰত কিন্তু ইয়াৰটো গাত তেজে তেজে চাইৰি সোমাই আছে তেতিয়াও কিন্তু ই চাইৰি গাবলৈ নেৰিব দিৱালী বুলি আহা মোক জ্বলাই দিয়া দিৱালী বুলি আহা মোক জ্বলাই দিয়া তললে নে অকণমান আজৰি দিছোঁ পাৰিলে অকণমান মাৰিও যোৱা खत्म কি ভাবি পেলাই অসমৰ এই চাপৰা চাপৰিবিলাকে এইবিলাকক ছাপোৰ্ট বা ফ'ল' কৰে মই বুজি নাপাওঁ আহা ইয়াৰ ভিডিঅ' এটা চাই লওঁ তোমাৰ কাৰণে মৰালৈ ৰৈ থাকিম অ' আচ্ছা কিন্তু তুমি বেলেগৰ পৰা মাৰাই নাহিবা বুকু মোৰ নাক চকু কাণ একদম গোটেইটো আমিৰ খানে আৰু গোটেইটো গাজনীখনৰ গোটেইখন টেটু শুনিছোঁ হেনো ই গুপ্ত অংগটো আঁকিছে নাই নি এই ক'ব লাগে আকৌ মইনো কেনেকৈ জানো এতিয়া নাই বুলি আৰু তাৰ চুলি চোৱা কেলা এইফালে ওকণি যাবলৈ ৰাস্তাও বনাই দিছে লাইফ ইজ অল এবাউট কেনেকৈ ক'ত মাৰিব পাৰোঁ সেইটো ধান্দাতে থাকে সেইটো কাৰণে সি দিনক দিনে মমবাতিৰ নিচিনা হৈ গৈছে হয় ইয়াৰ ওপৰত শলিতা আছে একদম দিৱালীত পূৰা মেচ মাৰি ধুমকৈ উৰাই দিব আৰু গুৱাহাটী জিলিকি উঠিব আৰু এতিয়া আহোঁ আমাৰ ডাইৰেক্ট আমাৰ প্ৰেমৰ মাজলৈ কলেজত যাবই নোৱাৰি ইটোৱে সিটোক হাতত ধৰি যায় মই হৈ মোৰ লগৰ চাংকিকে হাতত ধৰি যাব লাগে इतने तेजस्वी लोग हैं हमारे पास কলেজ আৰু বাদ দিম বুলিয়ে ভাবিছোঁ কাৰণ লোকৰ ল'ৰাই কলেজত গৈ 4-5 জনী ছোৱালী পতাই একদম লিলি কৰি ফুৰে আৰু মই ঘৰত লোকৰ ল'ৰাই এইটো বয়সত প্ৰেম কৰে আৰু মই ইয়াত হাবি কাটি আছোঁ সেইফালে কাটচোন হাফ চাপ ওলাই তাত বাপেৰৰ মূৰটো ওলাই কি হ'ল একো নাই মই কাটি আছোঁ নহয় কাটি আছোঁ লোকৰ ল'ৰাই এইটো বয়সত কলেজত 4-3 জনী ছোৱালী পতাই আৰু মই হাবি কাটি আছোঁ নাকাটো মই যা ভাত নাপাওঁ মই কাটিছোঁ দুখ
দুখ লাগে কেতিয়াবা আৰু ছোৱালীৰ লগত কথা পাতিবলৈও ভয় লাগে ন যোৱাবাৰ পূজাত সপ্তমী দিনাখন এনেকৈ গৈ আছোঁ এজনী ছোৱালী লগত এনেকৈ ধক্কে লাগি গ'ল ছোৱালীজনী সৰি পৰিলে 6 বছৰ নে 7 বছৰ হৈছে ছোৱালীজনী কেলা মই ক'লোঁ ভণ্টি দুখ পাইছে নেকি তাই কি কৈছে প্লিজ ৰ'বা 1 ছেকেণ্ড প্লিজ টাচ নকৰিবা বয়ফ্ৰেণ্ডে সন্দেহ কৰিব মই মোৰ লগৰ ঘৰৰ ওচৰৰ লগৰটো হাতত ধৰি ধৰি গৈ আছোঁ তাই কৈছে টাচ নকৰিবা বয়ফ্ৰেণ্ডে সন্দেহ ভুলচুৰি আৰু দুৰ্গা পূজাৰ কথা কওঁতে মোৰ আৰু এটা কথা ক'বলৈ থাকি গ'ল সকলোলৈকে টেঙানি দিবা ফেমিলি পৰা দয়াৰ ফালৰ পৰা সকলোৱে তোমালোক সকলোলৈকে শাৰদীয় দুৰ্গা পূজা বহুত বেছি শুভেচ্ছা আৰু মৰম যাচিলোঁ সকলোৱে ধুমধাম উৎপাত কৰা মদ নাখাবা ঘোটা খাবা অকণ মিক্স কৰি বাকী পুৰা এনজয় কৰা চিল হেপী দুৰ্গা পূজা মন্দিৰ মছজিদ সকলোতে প্ৰাৰ্থনা কৰি তোমাক বিচাৰিছিলোঁ সকলোতে কেৱল আশাহে পালোঁ ভগৱানৰ শ্ব'ৰুম আছে নাম তাৰ মন্দিৰ মছজিদ আৰু গীৰ্জা তাত তোমালোকে গৈ এবাৰ ক'লেই হ'ব যে এই ছোৱালীজনী মোৰ পচন্দ হৈছে এই ছোৱালীজনীৰ লগত মোৰ অকণমান ইলু কৰি দিয়া তেতিয়া ভগৱানে আহি তোমাক ছোৱালীজনীক পহুচাই দিবহি কেছ অন ডেলিভাৰী ছিষ্টেম আছে ভচলিকে 2 টকা পইচা ইনকমৰ ধান্দা কৰ ছোৱালী তোৰ বেকত দৌৰিব কিন্তু নাই মন্দিৰতো বিচাৰিলোঁ মছজিদতো বিচাৰিলোঁ মোৰ পকৰটোত বিচাৰিয়া শ্ৰীমন্ত শংকৰদেৱে এতিয়াও হৈ ওপৰত গৈছে কেনেকৈ মাৰি আছে মই ভাওনা কিয় উলিয়াইছিলোঁ শ্ৰীকৃষ্ণ পোচাকযোৰ পিন্ধি পেলাই এওঁ আকৌ আমাৰ মিল্কা সিঙৰ গানত ডান্স কৰি আছে বম 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 ভচুৰিকে अबे साले অসমীয়া ভাষা সংস্কৃতি গেয়া ভাৰমে কোন অসমীয়া হুইচ অসমীয়া জাতি এই অসমীয়া জাতি কি ইহঁতি একো বুজিয়ে নাপায় এইজনেতো মিল্কা সিঙৰ গানত অকল ডান্সে কৰিছে কিন্তু এইফালে চোৱা পাৰ্বতী শিৱ আৰু নাৰদ মুনি একেলগে হৈ পেক মাৰি আছে माइले गला यार तू माइले आओ কথা ক'বলৈ আহিছে আমাৰ মহাদেৱে পইচা দি মাল কিনি আনিছে নাৰদক দিব নে ফটোখন তেতিয়াহে ভাল হ'ব হোৱাটছএপত শিৱই মাল খাই নাৱৰে মাল খাই পাৰ্বতীও খাই ল'ব ভালকে উঠনা ধুনীয়াকে উঠনা কলা ফটো পঠাব পাৰে অকণ চাবি দে অকণ দি দে চাবি দিব নে গুৰুজনাই সৃষ্টি কৰা ভাওনা উৰি গ'ল কোন ভাওনা কোন শ্ৰীমন্ত শংকৰদেৱ খেলা ভূপেন হাজৰিকাদেৱে এনেই কৈছিলে নেকি আমাৰ অসমখন ৰখাতলে যাব গৈছে এইটো বস শুৰুৱাত হে আগে আগে দেখো হোতা হে কিয়া মিয়াইটো অসম গঢ়িলে পাইছিলা ভিডিঅ'ত हम तो चूतिए हैं ভাত বাকি আজিলে ইমানে ভিডিঅ'টো কেনেকুৱা পালা সেইটো কমেণ্ট কৰি জনাবা আৰু প্লিজ ভিডিঅ'টো এবাৰ লাইক কৰিবা লাইক কৰিলেহে মোৰ ভাল লাগিব পটাপট ভিডিঅ' বনাই নে কি কোৱা যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো যদি কোনোবা নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কিয়নো 100K আৰু আমাৰ বেছি দূৰ নাই চ' থেংক ইউ জয় অসম লভ ইউ অল হেপী দুৰ্গা পূজা